চাওক সেইটো পিছৰ কথাটো পিছতহে ক'ব আৰু পিছত চৰকাৰ বনোৱাৰ পিছত যিবিলাক সিদ্ধান্ত লোৱা হ'ব এইটো এতিয়াই ক'ব নোৱাৰে। আমি বিচাৰিছো বড়োভূমি আৰু পুনৰ আমি জুই পুনৰ কিবা জাতি জনগোষ্ঠীৰ সংঘৰ্ষ তেনেকুৱা বেয়া পৰিৱেশবিলাক আমি আকৌ চাব নিবিচাৰো। আমি শান্তি সম্প্ৰীতি নিৰাপত্তা সমন্বয় সেইটো আমি বিচাৰো। গতিকে আমি চেষ্টা কৰিম অনাগত দিনত বিভিন্ন জাতি জনগোষ্ঠী ঐক্যভাৱে আগুৱাই যোৱাৰ কাৰণে। চাওক 6 শিডিউলত VCDC থাকিবই, VCDCটো নাইকিয়া কৰিব নোৱাৰে। VCDCত ইলেকশ্যন পাতিব পাৰে। গতিকে ইলেকশ্যন পাতাৰ কাৰণে সংবিধান সংশোধনী হ'ব লাগিব। ইয়াৰ কাৰণে পাৰ্লিয়ামেণ্টত 125th এমেণ্ডমেণ্ট যিটো সংবিধান সংশোধনীৰ কাৰণে 10টা 6 শিডিউল লগ লাগি আবেদন নিবেদন কৰা হৈছে। কিন্তু ইয়াৰ ভিতৰতে কিছুমান 6 শিডিউলে আজি হিলছ অঞ্চলৰ 6 শিডিউলে য'ত ট্ৰেডিশ্যনেলি তেখেতসকলৰ ভিলেজ কাউন্সিল আছে সেইসকলে অপ'জ কৰি আছে যে নিজৰো ভিলেজ কাউন্সিল তেখেতসকলৰ আছে যিয়ে নেকি আজি পাৰ্বত্য অঞ্চলবিলাকত পাহাৰীয়া ৰাজ্যবিলাকত সেইবিলাক চলি আছে ট্ৰেডিশ্যনেলি। তো ইয়াৰ কাৰণে বহুত কঠিন হৈ আছে। আমাৰ 125th এমেণ্ডমেণ্টটো হোৱা নাই আৰু এই 125th এমেণ্ডমেণ্টটো হ'লেহে VCDC সংশোধনী হ'ব, আদাৰৱাইজ এইটো এনেকুৱাই চলি থাকিব। আমিও আগবাঢ়ি আছো, আমি পিছ পৰি থকা নাই। নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে, কিন্তু আপোনালোকৰ সাংগঠনিক কুচকাৱাজটো আৰম্ভ কৰা আমি 40টা মিটিঙত 40টা মিটিং কৰিলো। আপোনালোকে হয়তো ৰিপৰ্ট কৰা নাই, ইয়াৰ কাৰণে দেখা নাই। 40টা সমষ্টিত 40টা মিটিং আগতে কৰি থলো আমি। চাওক মই গণতান্ত্ৰিক মানুহ, কোনোদিনে মই ইলেকশ্যনৰ কাউণ্টিঙৰ আগত ভোটিঙৰ আগত কোনোদিনে কোৱা নাই কিমান আসন পাব। কিন্তু ৰাইজৰ যিটো প্ৰেম এইটো UPPL ৰ ওপৰত আছে, ৰাইজৰ মৰম আমাৰ ওপৰত আছে। মৰম দিলে মৰম পায়, সেই কথাটো আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে কিছুমান মানুহক দ্বিতীয় নাগৰিক। আপোনালোকে বেলেগৰ নাম কৈ কুৱেশ্যন সুধি আছে, মোকতো কিবা সোধক। প্ৰমোদ বড়ো আহিছে ইয়াতে, মোৰ প্ৰশ্ন নাই নেকি? ইয়াৰ এনচাৰটো মোক সোধক। এইবিলাক সোধক। কেনেকৈ বিচাৰিছে মোকতো কোৱা নাই আজিলৈকে। আপুনি দায়িত্ব লওক, বিচাৰাটো মোক জনাই দিয়ক। তেখেতে বিচাৰাটো মোক জনাই দিয়ক, তেতিয়া ময়ো আগবাঢ়িম। 20 ডিচেম্বৰ 2020 তাৰে আগৰ BTC আৰু আজিৰ BTC কি পাৰ্থক্য? আপোনালোকে কওকচোন কি পাৰ্থক্য দেখিছে? আপোনালোকে কওক। মোক আপুনি মোক সুধিছে, ময়ে ইয়াত কাউন্সিল চলাইছিলো, ভাল হৈছে না বেয়া হৈছে আপোনালোকে কওক। আপোনালোকেও কওক না, আপোনালোকেতো কৰি আছে। ভাল হৈছে এইটোৱে কওক। আপোনালোকে কওকচোন কি পাৰ্থক্য দেখিছে? আপোনালোকে কওক। আপুনি মোক সুধিছে, ময়ে ইয়াত কাউন্সিল চলাইছিলো, ভাল হৈছে না বেয়া হৈছে আপোনালোকে কওক। আপোনালোকেও কওক না, আপোনালোকেতো কৰি আছে। ভাল হৈছে এইটোৱে কওক।